বন্ধুসকল এফালে আকৌ আমাৰ বাইদেউক চোৱা বাইদেউ এবাৰ ডান্স কৰি দেখাই দিয়াচোন চাবা আকৌ বাইদেউ আপুনি এনেকৈ নাছিলে একদম পুৰা দেশখন পাল্টি খাই যাব একদম এনেকৈ পাল্টি খাই যাব A few moments later. বন্ধুসকল আমাৰ মাইনা আকৌ সোশ্যাল মিডিয়াত ভাইৰেল হ'ব কাৰণে কি বুলি কয় বনৰি হয় বনৰি খবৰদাৰ মোৰ মুখখন বৰ বেয়া A few moments later. আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকৰ মোৰ মৰমৰ ককা ককা আপোনাক প্ৰথমতে নমস্কাৰ জনাইছো আচ্ছা ককা এই যে কৰোনা হৈ আছে লকডাউন হৈ আছে আপুনি কিয় মাস্কটো পিন্ধা নাই মানে মাছে জীৱন ৰাখিব পাৰে নেকি ক পাৰিবনে নাই 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 হলিবি আপুনি মাস্কটো পিন্ধিব লাগে আকৌ কৰোনাত মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ কাঠিন তলৰ দাম এই কাঠিন তলৰ ডিপু মই বিক্ৰী কৰিলে দিগবৈ আৰু এখন কি নুমলীগড় এটা মেচিন বিক্ৰী কৰিলে আমি অসম বিক্ৰী হৈছো চাউল দিছে আটা দিছে আৰু কি লাগে লেওৰা কেলা ইফালে গা মাৰি দিছে আচ্ছা ককা আমাৰ অসমৰ এতিয়া হেমন্ত বিশ্ব শৰ্মা মামা তো সিটো এতিয়া ইমান ধুনীয়াকৈ দেশ চলাই আছে বালৰ কেলা হেমন্তই দেশ চলাইছে আপুনি বেয়া কথা কেলে কৈছে বাৰু বেয়া কথা কেলে কৈছে বাৰু এই ষ্টুডিঅ'ত মোৰ এই ষ্টুডিঅ'ত বেয়া কথা নহয় দেই এই খবৰদাৰ মোৰ মুখখন বৰ বেয়া আচ্ছা ককা আপুনি কংগ্ৰেছ চৰকাৰক কিয় ইমান ভাল পায় মানে কংগ্ৰেছ আমি সব এক ভাই ভাই আপোনাক আৰু নমস্কাৰ জনাইছো আৰু নহ'ব আৰু আপোনাৰ লগত নহ'ব আৰু আচ্ছা ককা শেষত মোক এবাৰ কৈ দিয়ক মই কেনেকুৱা আছো এই ভাণ্ডকী ইয়াৰ নিচিনা ভাণ্ডকী নাই তাৰ পৰিয়াল নাই তাৰ গৃহ সংসাৰ নাই হ'ব হ'ব ঠিক আছে যাওঁ বন্ধু ভিডিঅ'টো এবাৰ লাইক কৰি দিব বন্ধু যাওঁ মই বাই আৰু ছাবস্ক্ৰাইবটো কৰি দিব এই